ভাবকচোন এবাৰ এজন সৰু ল'ৰা যাক এদিন মানুহে কৈছিল তোমাৰ বলিং কৰা ধৰণটো ইমানে অদ্ভুত যে তুমি কেতিয়াও ডাঙৰ বলাৰ হ'ব নোৱাৰিবা, কিন্তু আজি সেই একেটা অদ্ভুত একচন দেখিলেই বিশ্বৰ ডাঙৰ ডাঙৰ বেটছমেনৰ বুকু কুপি উঠে। এইটো কোনো সাধাৰণ বলাৰৰ কাহিনী নহয়, এইটো ভাৰতীয় টীমৰ জাসপ্ৰীত বুমৰাহৰ কাহিনী। মাত্ৰ 5 বছৰ বয়সতেই বুমৰাহে হেৰুৱাইছিল তেওঁৰ পিতৃক। মাকৰ বাবে জীৱনটো সহজ নাছিল। বহু কষ্ট আৰু সংগ্ৰামৰ মাজেৰে তেওঁ বুমৰাহক ডাঙৰ দীঘল কৰিছিল। কিন্তু সৰু বুমৰাহৰ চকুত তেতিয়াও এটা সপোন আছিল, ক্ৰিকেটাৰ হোৱাৰ সপোন। ঘৰৰ দেৱালখনেই হৈ পৰিছিল তেওঁ প্ৰথম অনুশীলনৰ ঠাই। ঘণ্টাৰ পিছত ঘণ্টা তেওঁ দেৱাললৈ বল মাৰি অনুশীলন কৰিছিল। কোনোবাই তেওঁক থমকাবলৈ চেষ্টা কৰিছিল, কোনোবাই কৈছিল এই অদ্ভুত একচনেৰে তুমি কিমান দূৰ যাবা। কিন্তু বুমৰাহে মানুহৰ কথা শুনা নাছিল, তেওঁ শুনিছিল কেৱল নিজৰ হৃদয়ৰ কথা। আৰু তাৰ পিছত আহিল সেই দিনটো 2013 চন। মুম্বাই ইণ্ডিয়ানছৰ হৈ IPLত অভিষেক ঘটিল এজন নতুন যুৱ বলাৰ, যাৰ নাম আছিল জাসপ্ৰীত বুমৰাহ। আৰু অভিষেকৰ সময়তেই তেওঁ যি কৰিলে তাৰপিছত ক্ৰিকেট বিশ্বই তেওঁক অলপ বেলেগ চকুৰে চাবলৈ আৰম্ভ কৰিলে। তেওঁ বলিঙৰ সন্মুখত আছিল ভাৰতীয় ক্ৰিকেটৰ অন্যতম ডাঙৰ তাৰকা বিৰাট কোহলি, আৰু বুমৰাহে লৈ ল'লে কোহলিৰ উইকেট। সেই মুহূৰ্তটোৱে যেন কৈ দিলে এই ল'ৰাজন সাধাৰণ নহয়। লাহে লাহে বুমৰাহে নিজকে প্ৰমাণ কৰিবলৈ ধৰিলে। আজি তেওঁ কেৱল ভাৰতৰ এজন বলাৰ নহয়। যেতিয়া এখন মেটচ ভাৰতৰ হাতৰ পৰা ওলাই যাবলৈ ধৰে, যেতিয়া দলটোক এটা উইকেটৰ আটাইতকৈ বেছি প্ৰয়োজন হয়, যেতিয়া শেষৰ অভাৰত কেইটামান ৰান ৰখাবলগীয়া হয়, তেতিয়া অধিনায়কৰ চকু যায় জাসপ্ৰীত বুমৰাহৰ ওপৰত। সেইবাবে বহুতে তেওঁক ভাৰতীয় দলৰ ইঞ্চুৰেঞ্চ পলিচি বুলি কয়, কাৰণ যেতিয়া সকলো পথ বন্ধ হৈ যায় তেতিয়াই বুমৰাহে এটা উইকেট লৈ খেলখন আকৌ ভাৰতৰ ফালে ঘূৰাই আনিব পাৰে। আৰু তেওঁ আটাইতকৈ ডাঙৰ শক্তি তেওঁ গতি নহয়, কেৱল তেওঁ য়ৰ্কাৰো নহয়, তেওঁ আটাইতকৈ ডাঙৰ শক্তি হৈছে চাপৰ সময়তো ঠাণ্ডা মূৰেৰে বল কৰিব পৰা ক্ষমতা। বিশ্বৰ ডাঙৰ ডাঙৰ মেটছত আটাইতকৈ ডাঙৰ চাপৰ মুহূৰ্তটো বুমৰাহৰ মুখত দেখা যায়, একেই আত্মবিশ্বাস। আৰু যেতিয়া তেওঁ হাতৰ পৰা বলটো ওলাই আহে, বেটছমেনে মাত্ৰ এটা কথাই ভাবে, এই বলটো কেনেকৈ খেলিম। যিজন ল'ৰাক এদিন মানুহে কৈছিল তোমাৰ একচন অদ্ভুত, সেই একেই একচনেই আজি বিশ্ব বেটছমেনৰ বাবে হৈ পৰিছে দুষ্পন্ন। এই কাহিনীটোৱে আমাক এটা কথাই শিকায়, মানুহে তোমাৰ ওপৰত সন্দেহ কৰিব পাৰে, কিন্তু তুমি যদি নিজৰ ওপৰত বিশ্বাস ৰাখা তেন্তে সেই সন্দেহকো এদিন তোমাৰ শক্তিলৈ পৰিণত কৰিব পাৰিবা। এইজনেই জাসপ্ৰীত বুমৰাহ, এজন বলাৰ নহয়, চাপৰ সময়ত ভাৰতৰ আটাইতকৈ ডাঙৰ ভৰসা। এনে অনুপ্ৰেৰণাদায়ক ক্ৰিকেট কাহিনী ভাল লাগিলে ভিডিঅ'টো লাইক কৰক, আৰু এনে কাহিনী নিয়মীয়াকৈ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।